39 নং ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন স্থানত স্পীড ব্ৰেকাৰ নিৰ্মাণ কৰাৰ বাবে এতিয়া বহুতো পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। স্পীড ব্ৰেকাৰসমূহৰ আগত কোনো ধৰণৰ ফলক আৰু লাইট নথকাৰ বাবে আৰু কোনো ধৰণৰ ৰং নকৰাকৈ নিৰ্মাণ কৰাৰ বাবে ড্ৰাইভাৰে পথটোত নিজৰ নিয়ন্ত্ৰণ হেৰুৱায় আৰু দুৰ্ঘটনা সংঘটিত কৰে। এটা ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে স্পীড ব্ৰেকাৰ নিৰ্মাণ কৰাৰ বাবে অনুমোদন আছে নে নাই তাৰ ওপৰত তদন্ত কৰি আইনী ব্যৱস্থা ল'বলৈ শান্তিপুৰ ৰাইজে আহ্বান জনায়। বোকাজানৰ পৰা সিদ্ধান্ত ঘিমেৰিৰ ৰিপৰ্ট। হাই ৰোডত আছে নেকি কোনোবাই? হাই ৰোডত আছে জানো? আরে আমি ভুল কৰো মাত্ৰ আমি সদায় 10 বাৰ অহা যোৱা কৰা মানুহটো আমাৰে ভুল হৈ যায়। কলা এইফালে এই পথছোৱাত বিভিন্ন ঠাইত স্পীড ব্ৰেকাৰসমূহ দেখিছোঁ আৰু স্পীড ব্ৰেকাৰসমূহো য'ত লগাইছে তাত কোনো ধৰণৰ ফলক এতিয়ালৈকে লগোৱা হোৱা নাই আৰু স্পীড ব্ৰেকাৰসমূহ কালাৰ কৰি দিয়া নাই আৰু যিটো লাইট লগাব লাগে লাইটৰ ব্যৱস্থা নাই। আধাখনীয়াকৈ স্পীড ব্ৰেকাৰবিলাক প্ৰস্তুত কৰিছে। যোৱা 24 জানুৱাৰী মানত এই স্পীড ব্ৰেকাৰসমূহ বনোৱা হৈছে, কিন্তু আজিলৈকে এইবিলাক ঠিক কৰা নাই, ইয়াৰ ওপৰত কালাৰ সনা নাই, যাৰ পৰিণতিত যোৱাকালি এটা ডাঙৰ এক্সিডেণ্ট এটা আমাৰ ইয়াত সংঘটিত হৈছে। ইয়াত পূৰ্বতে এনেধৰণৰ এক্সিডেণ্ট হোৱা নাছিলে। স্পটেত অন্ততঃ আমাৰ শান্তিপুৰ টাউনৰ মাজমজিয়াত এনেকুৱা এক্সিডেণ্ট কোনোদিন হোৱা নাছিলে। কালি এটা ডাঙৰ এক্সিডেণ্ট হৈছে, এজন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া অৱস্থা হৈছে। এতিয়া এই বিষয়টো মই এজন ব্যক্তিৰ লগত আমাৰ NS 39 আমাৰ নেশ্যনেল হাইৱেৰ যিজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ, এজন প্ৰাক্তন এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ লগত পাতিছিলোঁ যে এনেকৈ নেশ্যনেল হাইৱেৰ ওপৰত আচলতে দিব পাৰে নে নোৱাৰে। তেখেতে কৈছে যে নেশ্যনেল হাইৱেৰ ওপৰত আচলতে স্পীড ব্ৰেকাৰ দিব নোৱাৰে, আৰু যদি দিবলগীয়া হয় নেশ্যনেল হাইৱে অথৰিটিৰ পৰা এটা দিল্লীৰ পৰা এটা ইয়াৰ আহিব লাগিব, প্ৰপ'জেল আহিব লাগিব, ক'ত ক'ত স্পীড ব্ৰেকাৰ বহিব, ইয়াৰ বেকগ্ৰাউণ্ডটো দিব লাগিব। আচলতে কেনেধৰণে ইয়াত স্পীড ব্ৰেকাৰ কিয় দিবলগীয়া হ'ল সেই বিষয়ে দিব লাগিব। আজি আমি কাজিৰঙাত দেখা পাওঁ যে স্পীড ব্ৰেকাৰ আছে, কাৰণ তাত এনিমেল কৰিডৰ আছে। এনিমেল কৰিডৰৰ কাৰণে দিছে। আজি আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সন্মুখত দেখিছোঁ যে বহুতে স্পীড ব্ৰেকাৰ আছে, গতিকে তাত এই ইউনিভাৰ্চিটিখনৰ কাৰণে সেই স্পীড ব্ৰেকাৰ দিয়া হৈছে। কিন্তু আমি ইয়াত দেখা পাইছোঁ যে আমাৰ এই শান্তিপুৰৰ পৰা চিলনীজানৰ পৰা দেওপানীলৈকে এই বিভিন্ন ঠাইত আধাখনীয়াকৈ স্পীড ব্ৰেকাৰসমূহ দি এটা সাংঘাতিক অৰাজকতাৰ সৃষ্টি কৰিছে, আৰু যাৰ পৰিণতিত কালি এটা দুৰ্ভাগ্যজনকভাৱে এটা এক্সিডেণ্ট হৈ গ'ল। আৰু ইয়াৰ কাৰণে মই ভাবোঁ যে NS 39 জগৰীয়া, আৰু যিকেইজন কণ্ট্ৰেক্টাৰে এই ব্যৱস্থাটো কৰিছে, কণ্ট্ৰেক্টাৰকেইজন জগৰীয়া, আৰু কণ্ট্ৰেক্টাৰকেইজনে অতি শীঘ্ৰে ইয়াত কালাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি নেশ্যনেল হাইৱে অথৰিটিয়ে যদি সঁচাকৈ ইয়াক যদি দিছে আৰু যদি দিয়া নাই, কোনো ধৰণৰ যদি নেশ্যনেল হাইৱে অথৰিটি যদি কোনো অনুমোদন নোহোৱাকৈ ইয়াত স্পীড ব্ৰেকাৰ বহাইছে, তেনেহ'লে ইয়াত এটা আইনী ব্যৱস্থা হ'ব লাগে, কাৰণ এইটো মানুহৰ জীৱন মৰণক লৈ খেলা আছে। যোৱা 31 জানুৱাৰী তাৰিখে মোৰ মিছেছেও এনেকৈ স্পীড ব্ৰেকাৰৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলাই আচলতে পৰিলে স্কুটিৰ পৰা। এইটো সংঘটিত হৈ আছে আজি দৈনিক নিতৌ। তাৰমানে আপোনাৰ কোনোবা বজাৰলৈ ওলাই আহিছে, চাইকেল লৈ পৰিছে, কোনোবাই স্কুটি লৈ পৰিছে, কোনোবাই বাইক লৈ পৰিছে, আৰু এনেকুৱাকৈ দিছে। তাৰমানে নেশ্যনেল হাইৱেৰ ওপৰত যিকেইটা স্পীড ব্ৰেকাৰ দিছে, আপুনি স্কুটিখন 2টা চকা সোমাই যায়, আপুনি আকৌ যদি পাৰ হ'বলৈ হয় এটা পিক আপ দিবলগীয়া হয়, পিক আপ দিওঁতে আকৌ স্কুটিখন জাপ মাৰি যায়, আৰু তাৰ ফলত গৈ পেলাই এক্সিডেণ্টবিলাক সংঘটিত হৈছে। আৰু এটা ছাইড যিহেতুকে ফ্ৰী হৈ আছে, তাত এটা ছাইড ফ্ৰী হৈ থকাৰ কাৰণে বাকী গাড়ীবিলাক সেই স্পীড ব্ৰেকাৰে নগৈ বাকী ফ্ৰী হোৱা ছাইডে যাব বিচাৰে, আৰু তাৰ ফলত এই এক্সিডেণ্টবিলাক সংঘটিত হৈ আহিছে। গতিকে এইটো এটা সাংঘাতিক তাৰমানে মূৰ্খামি কাম কৰিছে, আৰু ইয়াক অতি শীঘ্ৰে আমি দাবী জনাইছোঁ যে ইয়াৰ ব্যৱস্থা ল'ব লাগে, আৰু যদি ইয়াৰ কোনো ধৰণৰ অনুমোদন নাই, তেনেহ'লে ইয়াৰ এটা আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে।